আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত আহিছোঁ। এতিয়া সময় হৈছে 11টা আৰু আমি আজি গৈ আছোঁ হাজো। তো হাজোত কি চাম আপোনালোকক সকলো দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই যি চাম আপোনালোকক দেখুৱাম আৰু এইটো হৈছে ৰুদ্ৰৰ ৰুম। আমি 4জন গৈ আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু বৰ্তমান মই আছোঁ ডিব্ৰুগড় পাৰত ইয়াতে এছকেবাৰ ৰুটত ৰুদ্ৰৰ ৰুম আৰু মোৰ ৰুমটো হৈছে লাচিত নগৰ। তাৰ পৰা আহি গা পা ধুই একদম ৰেডি হৈ ল'লোঁ আৰু এতিয়া আমি 4জন ওলাম। তো ভিডিঅ'টো একদম চাই থাকক শেষলৈকে। তো ফ্ৰেণ্ডছ আমি বোটত আহি পালোঁ আৰু ইয়াতে তেল ভৰালোঁ আৰু ইমান গৰম দিছে আজি 2দিনমান বৰষুণ দিছিল আৰু আমি 4জন গৈ আছোঁ ৰুদ্ৰ জয় আৰু এইপিনে আছে তাপস। তাপস কিবা ক'বা নেকি? আজি বহুত ভাল হ'ব আৰু আজি জাৰ্ণিটো একদম কি ক'ম বহুত গৰম দি আছে। তো ফ্ৰেণ্ডছ আহি পালোঁ জালুকবাৰী পাৰ হৈ একদম শৰাইঘাট ব্ৰিজৰ সন্মুখত আছোঁ আৰু ইয়াৰ পৰা বৰ্তমান হাজো 27 কিলোমিটাৰ। এই আমাৰ পিছফালে দেখা পাইছে আপোনালোকে আৰু ইয়াতে অকণমান ৰখি দিছোঁ। মই দেখাই আছোঁ মই জুম কৰি দেখাই আছোঁ আপোনালোকক। এয়া হাজো 27 কিলোমিটাৰ আৰু ৰঙিয়া হৈছে 46। এতিয়া আমি যাম হাজো চাই থাকক। এতিয়া শৰাইঘাট ব্ৰিজত পাৰ হ'ম। তো জাৰ্ণিংটো চাই থাকক। চ' ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ মাধৱ মন্দিৰ আৰু বাইকখন পাৰ্কিং কৰি দিলোঁ আৰু লগৰ কেইজন এইখিনি গৈ আছে আৰু এইপিনে আছে ৰাখিব লাগিব নেকি? এয়া ইয়াতে আহি দিলোঁ। হেলমেট জোতা চব ৰাখিব লাগিব আৰু এয়া আমাৰ 4জন এনে পুৰা বতৰটো ভাল লাগি আছে। এতিয়া এইটো মাধৱ মন্দিৰ। তাৰপিছত ক'ত যাওঁ আপোনাক সকলো দেখুৱাম। ইয়াতে হেলমেট চাইড ৰাখিব লাগিব, চপ্পল এইবিলাক চব ৰাখিব লাগিব যিহেতু মন্দিৰত যাম। তো চাই থাকক আৰু ভিডিঅ'টো। ইমানকেইটা চিৰি খোজকাঢ়ি উঠিব লাগিব। আমাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আজি মাধৱ মন্দিৰত আৰু এখন থালি লৈ লৈছোঁ যিহেতু আহিছোঁ তো পূজা দিবই লাগিব আৰু চাই থাকক কি মজা লাগিব। আৰু এতিয়া অকণমান ৰ'দ উঠিছে। গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা ইয়াত 27 কিলোমিটাৰ একদম ওচৰতে আছে। আপোনালোকে আহিব পাৰে। ওপৰত গৈ চাওঁ কি দেখাব পাৰোঁ আপোনালোকক। আমি পূজা দি দিলোঁ আৰু আমাৰ তাতে পাণ্ডাজন আমাক বাৰবাৰ পূজা কৰি দিলে আৰু এইপিনে 4পিনে মানুহ আহিছে আৰু চাকি চাটা চব জ্বলাই দিলোঁ আৰু আমি 4পিনে পূজা দিছোঁ আৰু এইপিনে চব পিনে মানুহ আৰু এইটো হৈছে মাধৱ মন্দিৰ। তাৰপিছত আছে কামেশ্বৰ মন্দিৰ। চাওঁ আপোনালোকে সকলো দেখাব পাৰিম না নাই, যিমানখিনি পাৰোঁ আপোনালোকে দেখাম। আৰু এইপিনে চাৰিনা তলৰ ভিউটো কেনেকৈ লাগিছে খুব মজা লাগি আছে ভিউটো মই দেখাই আছোঁ আপোনালোকক। চাইছে বহুত ভাল লাগি আছে আহি কি ক'ম আৰু একদম বতৰটো একদম ডাৱৰীয়া কৰি আছে আৰু এইপিনে কি আছে এইপিনে চাই হৈ গৈ আৰু এজন ইউটিউবাৰ আহিছে নেকি দাদা। এয়া চাওক সকলো এইপিনে আৰু এজন ইউটিউবাৰ আহিছে, লগ পাইছোঁ ভাল লাগিছে। আৰু আৰু এইপিনে আছে তাপস আগতে আহিছিল। আগতে কিমান দিন আগত আহিছিল আপুনি? 5 years আগত, বহুত পুৰণা হয়। তাৰপিছত এই তাপসলৈ আহিলে আজি। তো এতিয়া আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো একদম কমেণ্ট কৰি জনাব আৰু একদম ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মন্দিৰ 4টা মন্দিৰ আছে, চাওঁ আপোনালোকক কিমানকেইটা মন্দিৰ আজি দেখাব পাৰিম। ফাৰ্ষ্ট তো মাধৱ মন্দিৰ আপোনাক দেখালোঁ, পূজা দিলোঁ। এতিয়া অকণমান পিছত আমাক লৈ যাব ভিতৰত পাণ্ডাজনে আৰু এইপিনে পূজা দি আছে। তো চাওক। চ' ফ্ৰেণ্ডছ ফাইনেলি আমাৰ মাধৱ মন্দিৰ সকলো পূজা চূজা হৈ গ'ল। আমাৰ পাণ্ডাজনে সকলো মন্দিৰ আমি পূজা কৰি দিলোঁ আৰু আমি এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু এতিয়া বতৰটো একদম ডাৱৰীয়া কৰিছে। এতিয়া অকণমান ভালে লাগিছে বতৰটো ন। এতিয়া আমি কোনটো মন্দিৰত যাম?
এতিয়া আমি কোনটো মন্দিৰ যাম, কেদাৰ মন্দিৰ আছে আৰু কিবা কিবি মন্দিৰ আছে আপোনালোকক দেখুৱাম। তো এইটো হৈছে মাধৱ মন্দিৰ, আপোনালোকে আহিব পাৰে হাজো, ইমান দূৰতো নহয়, গুৱাহাটীৰ পৰা মাত্ৰ 27 কিলোমিটাৰ। আৰু ইয়াত চাওক না, বহুত মানুহ আহিছে, ইহঁতে ফটোশ্বুট কৰি আছে। আৰু এইটো হৈছে আমাৰ পিছফালে চিৰিটো চাওক। তো বলক নেক্সট মন্দিৰ, মাধৱ মন্দিৰ, আৰু মাধৱ মন্দিৰ একদম সন্মুখতে আছে। বাইকৰ কাৰণে এইটো, আৰু এইটো বন্তিৰ কাৰণে লৈছোঁ, যিহেতু ইমান দূৰ মন্দিৰত আহিছোঁ, ভাবিছোঁ বন্তি এটা কাৰণে কিবা লৈ যাওঁ, আৰু দাদাৰ দোকানৰ পৰা লৈছোঁ। এইটো নেক্সট মন্দিৰত যাই আছোঁ। আৰু ৰুদ্ৰই কি লৈছে, কি ল'লে জিপে কৰি আছে, ৰুদ্ৰই কিবা লৈছে নেকি। মই লৈছোঁ এইটো বন্তিৰ কাৰণে, কমেণ্টত জনাব। আৰু এইটো লৈছোঁ মোৰ বাইকৰ চাবিৰ কাৰণে। চাই থাকক ভিডিঅ'টো, গৈ আছোঁ আৰু এটা নেক্সট মন্দিৰ। আৰু মাধৱ মন্দিৰ কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইখিনি আমাৰ বাইদেউকেইজনী স্কুলৰ পৰা আহিলে, এতিয়া আমি গৈ আছোঁ পাৰ্কিং এৰিয়াত। তো গাইছ, এয়া আমি পাইছোঁ কেদাৰনাথ মন্দিৰ। ফাৰ্ষ্টত আপোনালোকক দেখালোঁ মাধৱ মন্দিৰ। মাধৱ মন্দিৰ এটা অংশ হৈছে কেদাৰ মন্দিৰ, এইটো আমাক পাণ্ডে কৈছে, পুৰোহিতে। আৰু ইয়াত জোতা নিয়াটো নিষেধ, ইয়াৰ কাৰণে ভাল আৰু জোতা ৰাখি দিম। আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ, আৰু ইয়াত পাৰ্কিঙৰ নিচিনা পাৰ্কিংটো এইটো চাওক কেদাৰ মন্দিৰ। আৰু ইয়াতে লিখা আছে মন্দিৰৰ ওপৰলৈ জোতা চেণ্ডেল নিয়া নিষেধ। তো এতিয়া তলত ৰাখিছোঁ, ভালে এইটো কথা, এইটো মন্দিৰত জোতা চেণ্ডেল লৈ যাব নোৱাৰে। আৰু ইয়াত চিৰি, এইটো হৈছে কেদাৰ মন্দিৰ, এইটো খোজকাঢ়ি উঠিম এতিয়া আমি। আৰু এইখন হৈছে পাৰ্কিং প্লেচ, এয়া সঞ্জয়। এতিয়া আমি খোজকাঢ়ি ওপৰলৈ উঠোঁ, আৰু আপোনালোকে চাই থাকক। মাধৱ মন্দিৰটো দেখালোঁ ফাৰ্ষ্ট টাইম। অলপ ওপৰলৈ ফাইনেলি একদম ওপৰত আহি পালোঁ। আৰু ইয়াত চাওক চিৰি, আৰু ইয়াত ফাইনেলি আহি পালোঁ। এইটো হৈছে কেদাৰ মন্দিৰ, আৰু এইটো হৈছে দুৰ্গা মন্দিৰ। এইটো চাওক, এইটো দুৰ্গা মন্দিৰ, আৰু এইটো হৈছে কেদাৰ মন্দিৰ। একদম ওপৰৰ ফ্ৰণ্টত আহিলোঁ, এতিয়া ভিতৰখিনি আপোনালোকক দেখাই আছোঁ। আৰু ভাগৰ লাগি গৈছে, ৰাতিপুৱা একদম খালী পেটত আহিছোঁ, আৰু আপোনালোকক এতিয়া দেখাই আছোঁ। দেখুৱাম যিমানখিনি বাৰু আপোনালোকে দেখুৱালোঁ। আৰু দেশৰো আছে, পূজা প্ৰাৰ্থনা চলি আছে। আপোনাৰ মোৰ ভইচটো উঠিব নাচাগে কিজানি, তো চাই থাকক। কেদাৰ চালোঁ, মাধৱ মন্দিৰ চালোঁ, এতিয়া আহিছোঁ ভীমৰ চাৰিয়া। তো বলক ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰত গৈ কি আছে সকলো আপোনালোকে দেখুৱাই আছোঁ। আৰু বাইকখন চাইডত ৰাখি দিলোঁ। এইটো হৈছে 3 নম্বৰৰ মন্দিৰ, এইটো ভীমৰ চাৰিয়া। তো ভিতৰলৈ গৈ চাওঁ কি আছে। আৰু ভালে লাগি আছে, বহুত দিনৰ মূৰত এনেকুৱা ফুৰিব আহিছোঁ, আৰু মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। ভবা নাছিলোঁ আহিম বুলি, ৰুদ্ৰই কল কৰাৰ কাৰণে হঠাৎ ইমাৰ্জেঞ্চি আহি গ'লোঁ। আহিবই লাগে মাজে সময়ে মন্দিৰত, চাব লাগে। কামটো সদায় কৰিম ন, ঘূৰিব লাগিব, ভিডিঅ' বনাব লাগিব, আপোনালোকক দেখাব লাগিব। আৰু আজিৰ ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইটো হৈছে ভীমৰ চাৰিয়া, এয়া নামঘৰ সোমাই গৈছোঁ, চপ্পলখন ৰাখি দিওঁ তলত। এয়া আপোনালোকক দেখুৱাই আছোঁ, এইটো হৈছে ভীমৰ এইটো হৈছে ভীমৰ চাৰিয়া। এইটো চাওক, এইটো হেলমেট লগাই লাগিছে ৰুদ্ৰ। এইপিনে আছে তাপস, তাপসৰ ভোক লাগিছে, এতিয়া কিবা খাব লাগে ন, দুৰ্বল হৈ আছে। যিহেতু ৰ'দ নাই, তথাপি কিন্তু গৰম লাগি আছে পুৰা। কথাটো হৈছে এইটো চাওক। তো বলক, এইটো ভীমৰ তালি, এইটো চাওক ভীমৰ তালি, আপোনালোকক দেখাইছোঁ ৰাউণ্ডটো চাওক না। তো বলক এতিয়া, এতিয়া কিবা খাব লাগে, তেনেহ'লে বলক এতিয়া কিবা খাওঁগৈ। চ' আহি গ'লোঁ একদম ৰিটাৰ্ণ, আৰু ভোক লাগিছে। আৰু এইখিনি ৰখি গ'লোঁ মা ধনেশ্বৰী ভোজনালয়তে, কিবা এটা খাই লওঁ, চাওঁ কি খাওঁ। এতিয়া চাৰিজনে ৰখিছোঁ, চাৰিজনৰ ভোক লাগিছে, ইয়াৰ কাৰণে ভাবিছোঁ কিবা খাই লওঁ। তো চাবচোন কিবা খুৱাই নাজানো। মোৰ হেলমেটটো লৈ আহা, মোৰ হেলমেটটো লৈ আহা। আৰু এয়া আছে দিগ্জয়, দিগ্জয়ে খুৱাব আজি। মা মনেশ্বৰী এতিয়া সোমাই আছোঁ ভিতৰত, চবেই
চাওঁ কি কি আছে ইয়াত সোমাই গ'লো ভিতৰত। ফাইনেলি আহি গ'লোঁ ৰুমত। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো পাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে মোৰ চেনেলটো যেনে ছাবস্ক্ৰাইব কৰা নাপালে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈকে এই ভিডিঅ' ইয়াতে সমাপ্ত মাৰিছোঁ। নেক্সট ভিডিঅ'লৈ